চাই আছে আৰু আপোনালোকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ। আপোনালোকে যথেষ্টখিনি চেনেলটো সহায় সহযোগিতা আগবঢ়াইছে। মই এতিয়া গৈ আছোঁ ৰাজীৱদী আদ্য সাহিত্যস্থলীত আৰু ৰাজীৱদী থকালীন কাম চলি আছে আৰু অহা কালিলৈ আদ্য সাহিত্যখনি আছে। যিহেতু আজি 8 তাৰিখ হয়, অহা কালিলৈ পুনৰ কামখিনি হৈ আছে আৰু কিমানখিনি কাম আগবাঢ়িছে আৰু কেনেকুৱা ব্যৱস্থা কৰা হৈছে আপোনালোকক মই ভিডিঅ' যোগেদি আপোনালোকক দেখুৱাম। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। মই এতিয়া দেখুৱাই থাকিম আপোনালোকক আপোনাৰ ৰাজীৱদী বাঘ কিহত গৈ আপোনালোকক লখিমীপথাৰ হৈ যদি টুপচিঙালৈ যোৱা হয় এই বাঁহৰ দলং পোৱা যাব আৰু ইয়াত নতুনকৈ এখন দলং বনাই আছে। এয়া গৈ আছোঁ আমি ৰাজীৱদী আদ্য সাহিত্যস্থলী বুলি। ফালে দলঙৰ কাম চলি আছে। পালোহি এতিয়া টুপচিঙা গাঁও। টুপচিঙা গাঁৱৰ যিটো ফিল্ডত গোটেই গাড়ী বাইকবিলাক বনাই থোৱা হৈছে আৰু ৰাজীৱসকলে সোমাই যোৱা যিখন মেইন ট্ৰেইন সেই ট্ৰেইনখন ইয়াত মানে বনাই থকা হৈছে আৰু লগতে ডাঙৰ এখন হৰ্ডিং লগাই থৈছে আৰু গেটখন খুব ৰাতুক ধুনীয়াকৈ বনাইছে আৰু সম্পূৰ্ণ বাঁহ। এতিয়া পালোহি ঘৰত। ঘৰৰ গোটেই মানুহবোৰে কাম কৰি আছে, নিজকে নিজে কাম কৰি আছে আৰু ৰাতিপুৱাৰ পৰা যিসকলে মানে কাম কৰি আছিলে ইয়াত আহাৰো গ্ৰহণ কৰিছে। ঘৰৰ বাৰীৰ পিছফালে যিখন মানে যে গ'লোঁ যোৱাৰ পিছত গোটেইখন ৰভা প্ৰায় 24 খোলা গাইনেৰে গোটেই মাংগলিক কামখিনি সমৰ্পণ কৰা হ'ব। কাষতে লাগি আছে প্ৰয়াতৰ ৰাজীৱদী সমাধিস্থল আৰু তাৰ কাষতে আছে তাৰ আইতা আৰু ককায়েকৰ সমাধিস্থল আৰু এইফালে দেখিছে আপোনালোকে যি আহাৰ যি গ্ৰহণ কৰাৰ যি গোটেই ব্যৱস্থা ইয়াতে কৰা হৈছে আৰু আপোনালোকে আহাৰ লৈ আপোনালোকে খাবৰ কাৰণে ওচৰতে এইটো ব্যৱস্থা কৰি দিছে। আপোনালোকে খাই বৈ ইয়াত ডাষ্টবিনত মানে যে পেলোৱাৰ এটা ব্যৱস্থা কৰি দিছে আপোনালোকে যাতে অতিথিবিলাক কোনো ধৰণৰ মানে যে অসুবিধা নহয় আৰু প্ৰায় ইয়াত 1 লাখ সমাগমৰ আশংকা কৰা হৈছে আৰু 1 লাখ মানুহৰ কাৰণে খোৱা বোৱা পৰা আদি কৰি গোটেই ব্যৱস্থাখিনি কৰা